আৰু কাৰ্বি আংলং ভূমিত আজি খিলঞ্জীয়া ভূমিত খিলঞ্জীয়াৰ ৰক্ষাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। কিমান দুৰ্ভাগ্যজনক কথা এইটো। থকাত আমি স্থায়িত্ব হয়তো পৰিষদৰ সদস্যৰ লগত কথা পাতিব বিচাৰোঁ। সেই সদস্য মানে আমাৰ মুখ্য কাৰ্বি তুলিৰাম ৰঙা। এই তুলিৰাম ৰঙাক কথা পাতোঁতে সেই গোটেইটো সমস্যাটো লৈ পেলাই যে আমাৰ লগত যে সেই তুলিৰাম চৰকাৰে কেনেকৈ কাৰ্বি আংলংখন শেষ কৰি পেলালে, সেই গোটেইখিনি প্ৰশ্নৰ উত্তৰটো বিচাৰিছোঁ। কিন্তু আজি 10 দিন উকলি গ'ল, কিন্তু আজিলৈকে কোনো এটা প্ৰতিক্ৰিয়া মানে এতিয়া CMৰ এডভাইজাৰ ইয়াত আহি পৰিছে, কিন্তু CMৰ এডভাইজাৰ আহি পেলাই ইয়াত কোনো তেনেকুৱা সিদ্ধান্ত ল'ব পৰা কিনি অৱস্থা তেনেকুৱা নাই। তেওঁলোকে যিটো বিচাৰিছে আমি স্পষ্টকৈ আমি জনাই দিছোঁ যে আমি যেতিয়ালৈকে আমি তুলিৰাম ৰঙাৰ লগত কথা পাতি পেলাই যেতিয়ালৈকে আমাৰ সমস্যাবোৰ গোটেইখিনি উত্থাপন কৰাৰ পাছত সমাধান পৰ্যায়লৈকে যেতিয়ালৈকে নাহে আমি তেনেকৈ আমি আন্দোলন কৰি থাকিম। আৰু এইখিনিতে এতিয়া অসম চৰকাৰৰ ফালৰ পৰা যিটো চৰকাৰ এতিয়া অসম চৰকাৰ মানে কি হয়, আমাৰ স্থায়িত্ব হৈ এটা নিজৰ নিজাববীয়া এটা ক্ষমতা আছে, কিন্তু ক্ষমতা থকাৰ পাছতে যিটো কাৰ্বি আংলং মানে এতিয়া অসমৰ আণ্ডাৰত আছে বা অসমত আছে, তাত ক'ৰবাত মানে অসম মুখ্যমন্ত্ৰীৰ তেখেতৰ এটা দায়িত্ব আছে গোটেইখিনি ক্ষেত্ৰত চোৱা চিতা কৰা। কিন্তু আজি অসম চৰকাৰে যিটো চৰকাৰে জাতি মাটি ভেটি অৰ্থাৎ খিলঞ্জীয়াৰ কথা কৈ শাসনত আহিল, আজি সেই চৰকাৰ যে আমি 10 দিন উকলি গ'ল হাংগা ষ্ট্ৰাইকত বহি থকাৰ পাছত আজি যে সকলো আজি দিছপুৰে বা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বা হিমন্ত বিশ্ব শৰ্মা আজি সকলো একেবাৰে নিৰ্বিকাৰ হৈ আছে, সেইটো আচৰিত আৰু সেইটো দুখ লগা কথা। সেইকাৰণে আমি সদায় কৈ থাকোঁ যে যেতিয়া কাৰ্বি আংলঙৰ সমস্যা নহয় গোটেই অসম, যেতিয়া কাৰ্বি আংলং সমস্যা হয় অসমৰ সমস্যা নহয়, যেতিয়া অসমৰ সমস্যা হয় কাৰ্বি আংলং সমস্যা হৈ পৰে। সেইকাৰণে আমি যদি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এতিয়া কাৰ্বি আংলং এতিয়া গোটেই কাৰ্বি আংলংখন এতিয়া শেষ পৰ্যায় আহি পৰিছে। যদিহে অসম চৰকাৰে আমাক সুৰক্ষা দিব নিবিচাৰে, গুৰুত্ব দিব নিবিচাৰে বা আমাক চাবও নিবিচাৰে, আমাক সংৰক্ষণ দিব নিবিচাৰে, তেনেহ'লে আমাক পৃথক ৰাজ্য দিয়া হয়তো আমাৰ স্পষ্ট সেইটোৱে। আৰু ইতিমধ্যে যদি কাৰ্বি আংলং তপচ কাউন্সিলৰ লগত আপোনালোকৰ আলোচনাত মিলিত হয়, আপোনালোকৰ প্ৰধান দাবীবোৰৰ ভিতৰত কি দাবী? নাই, এতিয়া আমাৰ প্ৰধান দাবী এতিয়া 6ষ্ঠ অনুসূচীৰ অধীনৰ যিটো অধিকাৰ বুলি ক'লে ইয়াত অনা অসমীয়া বহিৰাগত লোকসকল আহি পেলাই ইয়াতে মাটি কিনিব নোৱাৰে। হয়, ইয়াতে এটা নিৰ্ধাৰিত সময় সীমা আছে। 1951 চনৰ পিছত যিসকলে আহিছে তেওঁলোকে ইয়াত মাটি পাটা পোৱা বা বেহা বেপাৰ কৰা সেইটো কোনো অধিকাৰ নাথাকিব। কিন্তু ইয়াত আমি কি চাইছো, কাৰ্বি সমাজৰ যিমানখিনি পাতা আছে ইয়াত কি বেছি অনা অসমীয়াসকলৰ বেছি পতা হৈ আছে। যদি সহজে ইমানখিনি পতাবোৰ দি আছে, সেইকাৰণে আমাৰ প্ৰথম দাবীটো হৈছে যিটো আছে ম্যাদী পাতাবোৰ সেইটো কেঞ্চেল কৰক বা ৰিভিউ কৰক। দ্বিতীয় কথা হৈছে অবৈধভাৱে যিসকলে বিজনেছ কৰিছে বেহা কৰিছে সেইটো কেঞ্চেল কৰক। তৃতীয় কথা হৈছে ইয়াত ভূমি যিটো আগ্ৰাসন, সেই ভূমি আগ্ৰাসনৰ কাৰণে যে কেনেকুৱা যে কাৰ্বি সমাজে বা কাৰ্বি খিলঞ্জীয়াসকলে ইয়াতে সংখ্যালঘুত পৰিণত হৈছে, যাতে এইখিনি ক্ষেত্ৰত যাতে অকণ চোৱা চিতা কৰে। আৰু সেই সংখ্যালঘুত পৰিণত কিয় হৈছে সেইটো আচল কথাটো হৈছে ভূমি আগ্ৰাসনৰ কাৰণে হৈছে। তাত স্কুলৰ মাটি আছে, তাত ফৰেষ্ট লেণ্ড আছে, ডিপাৰ্টমেণ্ট তাত চৰকাৰী ভূমি যিমানখিনি আছে সেই চৰকাৰী ভূমি দখল কৰাৰ কাৰণে সেই বেদখলমুক্ত যাতে কৰে সেইটো আমাৰ তৃতীয় দাবী ৰৈছে। আৰু সীমাৰ দাবী বহুতখিনি তেনেকুৱা দাবী আছে। আৰু বিজিআৰ মানে আচলতে সেইটো গোটেইখিনি ভূমি আগ্ৰাসনৰ কথাটো এইটো আহি যায়। আৰু এতিয়া ইতিমধ্যে আমি দেখিছোঁ যে অসমত প্ৰায় বিভিন্ন জিলাত বিভিন্ন ঠাইত উচ্ছেদ অভিযানখিনি চলি আছে। তাত বহুতখিনি লাখ বিঘা তাত বেদখলমুক্ত কৰি আছে। কিন্তু আজি আচৰিত লগা কথা যে ইয়াত 2-3 বছৰ দিনে ইমান বাৰম্বাৰ স্মাৰক পত্ৰ প্ৰদান কৰাৰ পাছতো যে ইমান বিভিন্ন ধৰণৰ আন্দোলন কৰাৰ পিছত লাঠিৰ খুব তেজ হোৱা পৰিছে যে আজি অসম চৰকাৰে আমাৰ দাবীবোৰ পূৰণ কৰাটো দূৰৰে কথা, আজিলৈকে কাৰ্বি আংলঙৰ ভূমি আগ্ৰাসনৰ কথা কেতিয়াও অসম চৰকাৰে ক'ব বিচৰা নাই বা উল্লেখ কৰিব বিচৰা নাই। কিন্তু ঠায়ে কোনো উচ্ছেদ হৈ আছে, ঠায়ে গোটেইখিনি হৈ আছে। হাইকোৰ্ট অৰ্ডাৰ থাকক বা ষ্টে অৰ্ডাৰ থাকক, যিয়ে নাথাকক কিয়, কিন্তু অসম চৰকাৰে গোটেইখিনি উচ্ছেদ অভিযান কৰি আছে। কিন্তু আজিলৈকে কাৰ্বি আংলঙৰ যে ইমান যে আমি হাজাৰ মানুহ খিলঞ্জীয়াসকলে গোট খাই আন্দোলন কৰাৰ পাছত কিন্তু আজিলৈকে কোনো এটা প্ৰতিক্ৰিয়া বা সিদ্ধান্ত লোৱা নাই বা গুৰুত্ব দিয়া নাই, সেইটো আচৰিত লগা কথা। আৰু তেনে চৰকাৰ আমাৰ পৰা ঠিক আৰু হিমন্ত বিশ্ব শৰ্মা আমি কাৰ্বি আংলং গ্ৰহণ কৰিব নোৱাৰিম, সেইটো আমি স্পষ্ট কথা। Bang, Peter Lothar, also, das war da beim